নমস্কাৰ ফ্ৰেণ্ডছ সকল, মোৰ জননী ৰাভা চেনেলটোলৈ স্বাগতম জনাইছোঁ সকলোকে। মই মাছৰেজি সূতাৰ চাদৰ কেনেকুৱা লাগছে জনাব। এই ফটোসমূহ, এইটো চাদৰটো কেনেকুৱা লাগছে বুটাসমূহ চাবচোন, ডাঙৰ ডাঙৰকৈ বুটা দিছোঁ। আৰু এইটো যিটো তোলাইছোঁ মই, এইটো লেৱা বুলি কয় আৰু এইটো কাষৰী বুলি কোৱা হয়। আৰু মাজত বুটা দিছোঁ, সৰু সৰু বুটা, খুবেই মৰম লগা হৈছে। এইখন ছিংগেল চাদৰ হয় আৰু এইখিনি মই বিক্ৰী কৰিম। আৰু এইখন উকাকৈ ৰাখিছোঁ, কেৱল আঁচলত দিছোঁ ফুল, বুটা দিছোঁ অলপ ফাক ফাককৈ। এইটো ঘৰতে ব্যৱহাৰ কৰিম। খুবেই আৰামদায়ক হয় এনেকুৱা মাছৰেজি সূতাৰ কাপোৰ। আৰু যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকে জানিব। আৰু এইযোৰ হয়, এইখন হয়, এইটো কাষৰীখিনি চবকে মই একে ডিজাইনতে উঠাইছোঁ, কেৱল বুটাবিলাক বেলেগ বেলেগকৈ। দুই ডিজাইনৰ দিছোঁ বুটা, এইটো পাত ডিজাইনৰ আৰু এইটো এনে সৰুকৈ ডিজাইন দিছোঁ। ঘনকৈ বাচিছোঁ বুটাখিনি। এইবিলাক কাপোৰ গাঁৱত সকাম বা এনেকুৱা উৎসৱ বা নাম এনেকুৱাত ল'বৰ কাৰণে খুবেই ভাল। বগা ল'লে খুবেই ভাল লাগে, এনেকুৱা নাম বা সকাম এনেকুৱা ঠাইত। খুবেই মৰম লগা প্ৰত্যেকখন কাপোৰে। আৰু এইখন এখন গল গলকৈ দিছোঁ। গাৰ বুটাখিনিও চাওচোন, সৰু হ'লেও বহুত মৰম লগা হয়। নীলা আৰু কমলা ৰঙেৰে বুটা বচা হৈছে প্ৰত্যেকখনে। কাষৰীটো মই এখনতহে বেলেগকৈ দিছোঁ। এইটো ফটোসমূহ ক্লিক কৰি দিয়া হৈছে, কাৰোবাক যদি লাগে স্ক্ৰীনশ্বট ল'ব। আৰু এইটো কচা ডিজাইনত উঠাইছোঁ। আৰু এইটো লেৱা বুলি কোৱা হয়। আৰু এইটো কাষৰী মই বেলেগকৈ দিছোঁ। আৰু বাকীবিলাক চবকে এটা কাষৰীয়ে দিছোঁ। আৰু এইটো প্ৰত্যেকৰে বুটাসমূহ বেলেগ বেলেগ, ডিজাইন একে হ'লেও বুটাসমূহ বেলেগ বেলেগকৈ দিছোঁ। খুবেই মৰম লগা হয়। এইটো মই নিজে ল'ম বুলি কৈছোঁ। আৰু এইটোও হয় এখন ধুনীয়া ফুলসমূহ চাব, খুবেই স্পষ্টকৈ আহিছে। কোনোবাই যদি স্ক্ৰীনশ্বট ল'ব বিচাৰে ল'ব পাৰে। এইটো গাঁৱত দিছোঁ, এইটো দুটাকৈ দিছোঁ। খুবেই ধুনীয়া হৈছে, চুই চালে গম পাব আপোনালোকে। কেমেৰাত কেনেকুৱা দেখিছে নাজানো। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু মোকো আপোনালোকৰ লগত আগুৱাই যাবলৈ সহায় কৰিব। খুবেই মৰম লগা হয়। আৰু শিপিনীসকলে খুবেই জানিব। থেংক ইউ আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে। নমস্কাৰ।